নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ আখ্যান অনুস্মৰণ ইউটিউব চেনেলটোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে পবিত্ৰ মাঘ মাহৰ মহত্ব তথা মাঘ বিহু সম্পৰ্কে কিছু নজনা কথা আপোনালোকৰ মাজত দাঙি ধৰিম। হিন্দু ধৰ্মত মাঘ মাহক এক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হৈছে। মাঘ মাহৰ মহত্ব শীৰ্ষক গ্ৰন্থখনত মাঘ মাহৰ লগত জড়িত বহুতো ধৰ্মীয় কাহিনীৰ উল্লেখ কৰা হৈছে। কিতাপখনৰ আখ্যানসমূহ আপোনালোকে ইউটিউবত চাব পাৰে। আজিৰ ভিডিঅ'টোত আমি সেই আখ্যানসমূহৰ উল্লেখ নকৰোঁ। আজি আমি মাঘ বিহুৰ সম্পৰ্কে জানিম। শাস্ত্ৰমতে মাঘ মাহৰ মকৰ সংক্ৰান্তিত স্নান কৰিলে পাপ খণ্ডন হয়। মাঘ মাহতে অদিতিয়ে 12 দিন ব্ৰত ৰাখি স্নান কৰি 12 আদিত্যক অৰ্থাৎ দেৱতাসকলক উৎপন্ন কৰিছিল। এই মকৰ সংক্ৰান্তিৰ সন্ধিক্ষণতে বৈদিক সমাজত মহাব্ৰত নামেৰে এক যজ্ঞোৎসৱ অনুষ্ঠিত কৰা হৈছিল। এই যজ্ঞত নাৰীসকলে প্ৰজ্বলিত অগ্নিকুণ্ডৰ চাৰিওফালে নৃত্য কৰিছিল। এই নৃত্যসমূহত গোৱা গীতসমূহ প্ৰায় পথাৰ সমাৰ খেতি বাতিৰ লগতেই জড়িত আছিল। এই অনুষ্ঠানটোত বেদত উল্লেখিত দেৱতাসকলৰ ভিতৰত প্ৰথম অগ্নিক পূজন কৰা হৈছিল। এই উৎসৱটোৱে সময়ত মকৰ সংক্ৰান্তি আৰু অসমত মাঘ বিহু ৰূপে কালান্তৰিত হৈছিল। বিহু শব্দটো বিষুৱৎ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে দিন আৰু ৰাতি সমান হোৱা কাল। এই সংক্ৰমণ কালকে সংক্ৰান্তি বোলে। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিতে যি বিহু উৎসৱ পালন কৰা হয় তাকে মাঘ বিহু বুলি আমি কওঁ। শাস্ত্ৰৰ উল্লেখিত তথ্যসমূহৰ বিশ্লেষণ কৰিলে এইটো নিশ্চয়কৈ ক'ব পাৰি যে তিনিওটি বিহুৰ ভিতৰত মাঘ বিহুটোৱে আটাইতকৈ প্ৰাচীন। মাঘ মাহত তিল আৰু গুৰৰ দান আৰু ভক্ষণৰ কথা হিন্দু গ্ৰন্থসমূহত উল্লেখ কৰা হৈছে। এই কাৰণতে বিহুত তিলৰ পিঠা, তিলৰ লাড়ু আদি ভক্ষণৰ প্ৰচলন হৈছিল বুলি ক'ব পাৰি। পুহ মাহৰ অন্তত কঠোৰ শীত বিতৰণৰ উদ্দেশ্যে অগ্নিক পূজন কৰা হয়। এই মাঘ মাহৰ মেজিৰ জুইত জুই সেকিলে বেমাৰ আজাৰ আঁতৰি যায়। মাঘ বিহু প্ৰধানকৈ কৃষিৰ লগত জড়িত। খেতি চপোৱাৰ অন্তত এসাঁজ ভালকৈ খোৱাই হ'ল মাঘ বিহুৰ মূল উদ্দেশ্য। সেয়েহে ইয়াক ভোগালী বিহু বুলিও কোৱা হয়। ভোগালীৰ ভোগৰ অন্তত ভোজৰ প্ৰকৃত ৰান্ধনি অগ্নি দেৱতাক কৃতজ্ঞতা জ্ঞাপন কৰি মেজি জুইত পিঠা লাড়ু আদি অৰ্পণ কৰা হয়। মেজি শব্দটোৰ উদ্ভৱ হৈছে বৈদিক মেধ্য শব্দৰ পৰা। মেধ্য মানে হৈছে যজ্ঞ। ইয়াৰ উপৰিও কথন অনুসৰি মেজি শব্দটো চুতীয়া ভাষাৰ মিডিয়েজি শব্দৰ পৰা আহিছে। মিডি মানে হ'ল দেৱতা, ইয়ে মানে হ'ল জুই আৰু জি মানে হ'ল উৰি যোৱা। আৰু উৰুকা শব্দটো চুতীয়া ভাষাৰ উৰুকোৱা শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে শেষ হোৱা। পুহ মাহ শেষ হৈ নতুন মাঘ মাহৰ দুমাহী দিনটোকে উৰুকা বুলি কোৱা হয়। ইয়াৰ উপৰিও পুৰণি আহোমসকলে মেজিক মাইক'চুমফাই বুলি আখ্যা দিছিল। মাই মানে হ'ল কাঠখৰি, ক মানে হ'ল ইডালৰ ওপৰত সিডালকৈ, চুম মানে হ'ল জ্বলোৱা আৰু ফাই মানে হ'ল জুই। অৰ্থাৎ জাপ জাপকৈ ওখ কৰি সজা কাঠখৰি জুই জ্বলোৱাকে মেজি বুলি কোৱা হয়। হিন্দু ৰীতি নীতি মতে মাঘ বিহু পালন কৰা হয়। মাঘ মাহৰ মহত্বৰ কথা জানি আৰ্য বামনসকলে এই উৎসৱৰ বাবে দিন নিৰ্ধাৰিত কৰিছিল। মাঘ বিহুৰ দিনা স্নান কৰি মেজি জুইত দান অৰ্পণ কৰিলে যজ্ঞৰ নিচিনা ফল প্ৰাপ্ত হয়। প্ৰাচীন কালৰ পৰা মাঘ মাহৰ পবিত্ৰ ক্ষণত যজ্ঞ আদি পবিত্ৰ কৰ্ম সম্পন্ন হৈছিল। ভাৰতৰ আন আন ঠাইত মাঘ বিহুৰ সমান্তৰালভাৱেই মকৰ সংক্ৰান্তি আৰু পোংগল উৎসৱ পালন কৰা হয়। মকৰ সংক্ৰান্তিৰ এই পবিত্ৰ সময়তে পৰশুৰামে ব্ৰহ্মকুণ্ডৰ জলত স্নান কৰি মাতৃহত্যাৰ মহাপাপৰ খণ্ডন কৰিছিল। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পৰশুৰামে কেনেকৈ নিজ পাপৰ খণ্ডন কৰিছিল তাক জানিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি মাঘ বিহুৰ সম্পৰ্কে কিছু নজনা কথা জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।